হে গাইজ, আজি মই আপোনালোকৰ মাজলৈ এটা তেনেই সহজ মাছৰ ৰেচিপি লৈ আহিছোঁ। প্ৰথমে মই মাছখিনি নিমখ হালধি সানি ল'লোঁ আৰু এতিয়া মই গোটেই মাছখিনি ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰা হৈ গৈছে আৰু বেছি নাই। আজি মাছ মই মচুৰ দাইলৰ লগত বনাই দেখাম। হয়তো আপোনালোকেও বনাইছে। মই আজি আপোনালোকক দেখাম আৰু মই কেনেকৈ বনাওঁ। আৰু মই দাইল ধুই থৈছিলোঁ, এতিয়া দাইলখিনি বনাই লওঁ, কুকাৰত দি দিম। আৰু এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু মাছ ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া পিঁয়াজখিনি দি দিম। এখিলা মই তেজপাত দিছোঁ আৰু দুফুটামান থেতালি থোৱা নহৰু দিছোঁ। এতিয়া এইখিনি মই অলপ সময় ভাজি ল'ম। এনেকৈ অলপ সময় ভাজি ল'লোঁ। এতিয়া ভজাৰ পিছত মই আকৌ কাটি থোৱা দুটা বিলাহী আৰু দুটা জলকীয়া দি দিছোঁ। এনেদৰে অলপ ভজাৰ পিছত আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ হালধি দি ল'ব। এইখিনি অলপ সময় ভজাৰ পিছত আমি এতিয়া দাইল অলপমান দি ল'ম প্ৰথমে। এনেদৰে আকৌ অকণমান 1 মিনিট সময় আকৌ ভাজিম। আৰু এতিয়া আমি এয়া দাইলখিনি দি ল'ম। আৰু এয়া দাইলখিনি উতলিছে আৰু মই এতিয়া মাছখিনি দিম উতলা দাইলখিনিত। মই গোটেইখিনি মাছ নবনাওঁ, এই কেইপিচে বনাম। আৰু এতিয়া মই দি ল'ম মাছ কেইপিচ। আৰু আমাৰ এতিয়া গোটেইখিনি উতলিছে আৰু ভালদৰে উতলিলে আমাৰ মাছ ৰেডি হ'ব। আৰু এয়া চাইছে প্ৰায় হ'লগৈ। আপোনালোকে খাই চাবচোন এনেকৈ কেতিয়াবা দাইলৰ লগত। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব।